বন্ধুসকল আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আছোঁ। থাম্বনেইল আৰু টাইটেল দেখি হয়তো গম পাই গ'ল আজি কি বাইকৰ ওপৰত ৰিভিউ কৰিব গৈ আছোঁ। আজি আমি TVs Apache RTR 164V বাইকখনৰ ওপৰত ডিটেইলছ ৰিভিউ কৰিব গৈ আছোঁ। যোনখন একেবাৰে নিউলি লঞ্চ কৰা USD Forks বন্ধুসকল বাইকখন হয়, সেইখনৰ ওপৰত ক'ব গৈ আছোঁ। মাইলেজ, প্ৰাইচ, ডাউন পে'মেণ্ট আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। ব'লক তেতিয়াহ'লে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকখন আপোনালোকৰ স্ক্ৰীনত যোনখন লাগি আছে সেইখন হয় বন্ধুসকল একেবাৰে নিউলি লঞ্চ কৰা। লুকছটো চাওক কেনেকুৱা লাগিছে। কালাৰ ভেৰিয়েণ্ট যোনকেইটা আছে গোটেইকেইটা মই আপোনালোকৰ স্ক্ৰীনত লগাই দিছোঁ। USD Forks বাইকখন বহুত এখন সুন্দৰ লুক দিছে। এতিয়া আহোঁ আমি মেইন কথালৈ। ইঞ্জিনটোৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে ইঞ্জিনটো হৈ গ'ল 159.7cc অইল কুলেড ইঞ্জিন হয় আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে। পাৱাৰটো হৈ গ'ল 17.31 bhp 9250 rpm আৰু নিৰ্দিষ্ট এটা টৰ্ক থাকে। টৰ্কটো হৈ গ'ল 14.73 নিউটন মিটাৰ 7250 rpm আৰু বাইকখনৰ মাইলেজটো কোম্পানী ক্লেইম কৰা মতে 45 কিলোমিটাৰ পাৰ লিটাৰত। আপোনালোকে কোনে কোনে এইখন বাইক ইউজ কৰি আছে তেখেতসকলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব 1 লিটাৰত প্ৰকৃত মাইলেজটো দিয়ে কিমান। আৰু কোম্পানীৰ মতে টপ স্পীডটো হৈ গ'ল 115 কিলোমিটাৰ আৰু কাৰ ওচৰত আছে টপ স্পীডটোৰ বিষয়েও জনাব। আৰু গিয়াৰ বক্স আমি সকলোৱে জানো 5 স্পীড গিয়াৰ বক্স। আৰু ফিউল টেংক কেপাচিটিটোৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে ফিউল টেংক কেপাচিটিটো হৈ গ'ল 12 লিটাৰ আৰু বাইকখনৰ ডুৱেল চেনেল ABS হয়। বাইকখন ডুৱেল চেনেল ABS হয় আৰু ছিংগল চেনেল ABSও আছে বন্ধুসকল। তাৰপিছত যদি আমি টায়াৰ চাইজটোৰ বিষয়ে কথা কওঁ তেতিয়াহ'লে টায়াৰ চাইজটো হৈ গ'ল ফ্ৰণ্টত 90/90 আৰু বেক চকাটোত 130/70। দুইটা টিউবলেছ টায়াৰ হয়। আৰু এতিয়া আহোঁ আমি বাইকখনৰ ৱেইটটোৰ বিষয়ে। ৱেইটটো হৈ গ'ল 146 kg আৰু চিট হাইটটোৰ বিষয়ে যদি চাওঁ তেতিয়াহ'লে 800 mm আৰু মিটাৰ কনষ্টলটো যদি চাওঁ তেতিয়াহ'লে সম্পূৰ্ণ ডিজিটেল হৈ গ'ল আৰু হেডলেম্পটো LED, ছিংগল লাইটটো হৈ গ'ল বন্ধুসকল LED আৰু বেক লাইটটো হৈ গ'ল LED। এতিয়া আহোঁ বাইকখনৰ অনৰোড প্ৰাইচটোৰ বিষয়ে। বাইকখনৰ অনৰোড প্ৰাইচটো হৈ গ'ল বন্ধুসকল মই আপোনালোকক স্ক্ৰীনত লগাই দিছোঁ 1,51,628 টকা আৰু যদি চবতকৈ ল' ডাউন পে'মেণ্টটো দিয়া হয় বাইকখনৰ তেতিয়াহ'লে 35,036 মান্থৰ কাৰণে অৰ্থাৎ 3 বছৰৰ কাৰণে যদি আপোনালোকে 35,000 টকা ডাউন পে'মেণ্ট দিয়ে তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 4,215 টকাকৈ। আৰু এটা আছে বন্ধুসকল যদি 70,000 টকা আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে তেতিয়ালৈকে প্ৰত্যেক মাহৰ আপোনালোকৰ EMI আহিব 2,948 টকাকৈ আপোনালোকৰ স্ক্ৰীনত লগাই। বন্ধুসকল এইটো এটা আছিল সৰু ইনফৰ্মেটিভ ভিডিঅ'। গতিকে ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে সেইটোও জনাব। আৰু এইখন বাইকৰ আপোনালোকে যদি ডাউন পে'মেণ্ট সৰহকৈ বা কমকৈ দিম বুলি ভাবিছে তাৰ EMI বিষয়টো আপোনালোকক জনাই দিয়া হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।